এতিয়া ঘৰটো হ'ব লাগে আমাৰ মুঠৰ ওপৰত টকাখিনি খাই পেলাই শেষ কৰি পেলাইছে। এতিয়া মই কি কৰিম আৰু गौरेश्वरनि बाङालि फारियाव PMAYGनि न' लुनायाव आबुङै लुफुङालासिनो ठिकादारनि रां जाख्ल'नायनि अजद थिखांदों। गोरिब मुलाम्फागिरिनि न'नि रांखौ जाख्ल'नायनि ठिकादार आधन बर्मननि सायाव अजद। तामुलपुर जिल्लानि गौरेश्वर साखाथि 3 नं दङार गामिनि गोबां गोरिब मुलाम्फागिरिया सरकारनिफ्राय न' मोनदोंमोन। नाथाय ठिकादारा न'खौ लुफुङालासिनो न' लुफुंनायनि मुङाव गोरिब मुलाम्फागिरिफोरा मोननाय रांखौ एकाउन्टनिफ्राय बुख'ना लांनानै जाख्ल'नाय खौराङा सोराङाव फैदों। गामि गंसेनिनो गोरिब थाखोनि सन्तोष बर्मन, काजल बर्मन, नारायण बर्मनखौ लाफानानै 7 मुलाम्फागिरिनि मुङाव फैनाय रांखौ बख'ना जाख्ल'नायनि अजद थिखांदों ठिकादार अर्धन बर्मननि सायाव। सन्तोष बर्मननि दुखुथिया बिमाया अजद खालामनाय बादिब्ला मोनथाम किस्तिनि रांखौ ATM कार्डनि गेजेरजों बख'ना लांजोबनायनि उनावबो न'खौ आबुङै लुफुंना होआखै ठिकादारा। जाहोनाव सन्तोष बर्मनआ बायजोआव खामानि मावहैनानै मोननाय रांजों न'खौ एसे बानायदोंब्लाबो रांनि आंखालाव थांनाय 3 बोसोरावबो आबुं खालामनो हायाखै। बेबादिनो काजल बर्मननि न'आबो ठिकादारनि जाख्ल'नायाव बिब्दिनो आद्रा जानानै दङ। काजल बर्मननि मुङाव फैनाय न'खौ बानायना होगोन होनना गासै मोनथाम किस्तिनि रांखौ बख'ना लांनायनि उनावबो थांनाय 4 बोसोरावबो न'खौ लुफुंना होआखै ठिकादारा। बेबादि थगायजानाय गोरिब मुलाम्फागिरिफ्रा बेनि सायाव थार बिजिरसंनानै न'खौ थाबैनो आबुं खालामना होनो सरकारनिसिम खावलायहरदों। এইটো মই আমাৰ ল'ৰাই এটা ঘৰ পাইছি ন আজি 3 বছৰ 4 বছৰ হৈ গ'ল, এতিয়ালৈকে ঘৰটো হোৱা নাই। এইটো আৰাধন বৰ্মনে মোৰ ল'ৰাক ঠকাই ৰাতি 3টা বজা 4টা বজা আহি পেলাই মোৰ ল'ৰাটোক ঠকাই লৈ যায়। লৈ পেলাই মোৰ ল'ৰাৰ নামত যিমান পইচা আহে চব আৰাধন বৰ্মনে লৈ যায়। এতিয়া মোৰ ঘৰটো এতিয়ালৈকে হোৱা নাই। এতিয়া মোৰ ল'ৰা কি কৰিব, এই কাম কৰি অলপ পইচা আনে, এইটো দি অলপ ঘৰটো বনাই আছে। মোৰ নাতিয়াগিলা থাকবাৰ জেগা নাই, এইটো ভাড়া ঘৰত থাকে। কি কৰিম আৰু বৰষুণত বিজি থাকে, কেতিয়াবা কেনেকৈ হৈ থাকে। মই কওঁ এই বোৱাৰী, এই তামোলৰ পাতৰ দোকনা দি পেলাই অলপ ঘৰটো বনা না। এই বোৱাৰী কয় এই কি আমাৰ শাহুৰি বুঢ়ী কেনেকৈ হয় তামোলৰ পাতৰ দি মানে বেঙেৰী মানুহ ঘৰ বনাই নেকি তামোলৰ পাতৰ দি? গাঁওখনৰ নাম কি? আমাৰ এইটো 3 নম্বৰ ডঙৰ গাঁও। আৰাধন কি ঠিকাদাৰ নেকি? ঠিকাদাৰ। এই চৰকাৰী ঘৰ আছিল? এইটো চৰকাৰী ঘৰ। মানে সেইটো আৰাধন বৰ্মনে চব পইচা লৈ গ'ল, 3 কিস্তি পইচা চব আৰাধন বৰ্মনে লৈ গ'ল। এতিয়া আমাৰ নাই। এতিয়া মোৰ ল'ৰাটোৱে অলপ কৰি এইটো যেনে এইটো ঘৰটো বনাই আছে। কি কৰিম বাবা? বনাই আছে নেকি? এই ল'ৰাটো আজি আনে অলপ, কালি আনে অলপ, এনেকৈ কৰি ঘৰটো বনাই আছে। আমাৰ নাতিগিলা বিৰাট কষ্ট, এইটো ঘৰত থাকে, ইয়াতে ভাত বনাই, ইয়াতেই খাই, ইয়াতেই থাকে। মই এইটো ঘৰত থাকোঁ। এতিয়া চৰকাৰক কি আহ্বান জনাব? চৰকাৰক কি ক'ব আপুনি? চব না কি ক'ম আৰু, চৰকাৰটো দি আছে, এতিয়া সি যে খাই আছে কোনে জানে এইটো? এতিয়া তোমালোকে নাজানে, মইতো নাজানে। হা ঘৰটো ভালকে লাগে আৰু ঘৰটো অলপ ভালকে লাগে। এতিয়া কি কৰিম, এই নাতিগিলা কষ্ট পাই আছে, ঘৰত নাই থাকবা। এতিয়া কি কৰিম আৰু, সি খাই গৈছে পইচা। মোৰ ল'ৰাক ৰাতি মুৰ্গী ডাকে নহয় ককেৰে কক কৰি, তেতিয়া মোৰ ল'ৰাটোক আহি পেলাই মাতি পেলাই লৈ যায় আৰাধন বৰ্মনে। সন্তোষ বৰ্মন আহ, যাবই লাগিব, এতিয়া যাবই লাগিব, এনেকৈ কয়। এই এইটো ৰাস্তা নাই, এইটো ৰাস্তা দি গণেশ্বৰ প্ৰধানৰ ঘৰ, তাৰপাছত দেৱেন মেধিৰ ঘৰ ওচৰৰে। দেৱেন মেধিৰ ঘৰটো পাৰ হ'লে পায়। দেৱেন মেধি কি জানি কয়। কওকচোন দাদা, আপোনাৰ ঘৰটো ইমান দিন হ'ল বনোৱা কমপ্লিট হোৱা নাই, কি ক'ব? এতিয়া ঘৰটো হ'ব লাগে আমাৰ মুঠৰ ওপৰত টকাখিনি খাই পেলাই শেষ কৰি পেলাইছে। এতিয়া মই কি কৰিম? কোনে শেষ কৰিছে? আৰাধনে। আৰাধন কোন হয়? আৰাধনে আমাৰ এই গাঁৱৰে মানুহ। ঠিকাদাৰ কৰিছিল? এতিয়া ঘৰটো হ'ব লাগে, কি কৰি কি হয়? এইটো কি ঘৰ আছে? চৰকাৰী ঘৰ? চৰকাৰী ঘৰ আছিল। এতিয়া এনেকুৱা ভাঙা ফুটা ঘৰ, খিৰিকীও পচি গৈছে, দৰ্জাও পচি গৈছে। কেইবছৰ হ'ল? আজি 4 বছৰ। পইচা 1 কিস্তিত লৈছে 35,000 আৰু 1 কিস্তিত লৈছে 48,700 আৰু 1 কিস্তিত জব কাৰ্ডৰ 5,000 উঠাইছে আৰু 500 টকা মাত্ৰ মোক দিছে। 4,500 টকা সিয়ে লৈছে। সি মোক লৈ পেলাই ওলাইছে ওলোৱাটো। এতিয়া মইতো নাজানো না, সি যে এনেকুৱা কৰো বুলি কোনে জানে? আপোনাৰ হাতত পইচা পৰা নাই? মোৰ হাতত পইচা পৰা নাই, সেইখিনিয়ে মই জানো। এটা ঘৰটো আধৰুৱা কৰি থৈ দিছে। আৰু মই কৈছো যে ঘৰটো ময়ে বনাম, তোৰ বনাব নালাগে, লাষ্ট কিস্তিৰ পইচাটো দি পেলাই কয় যে নাই এইটো ক'ত হ'ব, মই মিস্ত্ৰী পঠাইছো, ময়ে বনাম। সেই বুলি কৈ পেলাই প্লাষ্টাৰ কৰি পেলাই তাৰপিছত এৰচি আৰু নাই। ATM দি সি ওলাইছে।
আৰু ফাৰ্ষ্টতো ময়ে ওলাইছো হেৰি 5 বিঘা এই আপোনাৰ এটিএম ক'ত আছে এতিয়া এতিয়া এটিএম তাৰ লগতে আছে যাতে তেওঁ এতিয়া ঘৰ বনাব ক'লে তেওঁ বনাই নিদিয়ে আৰু নিদেই আপুনি কেনেকৈ বাস কৰি আছে এতিয়া এতিয়া ভাঙা ফুটা ঘৰতে থাকি আছো আৰু কি কৰিম কেইটা পৰিয়াল আমি 5 জন এতিয়া কি ক'ব চৰকাৰক কি আহ্বান জনাব এতিয়া চৰকাৰক আহ্বান জনাইছো যাতে মোৰ ঘৰটো যে সোনকালে যে হৈ যায় সেয়াই আৰু কি কৰিম গৰীব মানুহ